10জন ব্যক্তিৰ সৈতে একে যদি আন কোনোবা চৰকাৰী কাৰ্যালয়ত আমি টেম্পটেশ্যনৰ বলি হওঁ আৰু সৰু মানুহ নহয় বহুত ডাঙৰ মানুহো টেম্পটেশ্যনৰ বলি হোৱা আমি দেখা পাওঁ ডেফিনেটলি নাকাত থকা সাব ইন্সপেক্টৰজন বা তাৰ তলৰ কনিষ্টবল হোমগাৰ্ডসকল টেম্পটেশ্যনৰ বলি হোৱাটো একেবাৰে স্বাভাৱিক 21 জুনত যেতিয়া আমি 3 কেজি মেথামফেটামাইন পাইছিলোঁ সেই সময়ত এই 3 কেজি ড্ৰাগছৰ মূল্য ইণ্টাৰনেশ্যনেল মাৰ্কেটত কোনোবাই কৈছে 14 crores কোনোবাই কৈছে 13 crores আমাৰ যদি আৰক্ষীৰ জোৱানসকলে যদি নেগোচিয়েট কৰিলেহেঁতেন তেতিয়ালে মই নিশ্চিত যে তেওঁলোকে 1-2 কোটি টকা সেই নিখাৰ ভিতৰতে তেওঁলোকে ল'ব পাৰিলেহেঁতেন অলপমান যদি গাড়ীখন ৰাইজৰ চকুৰ পৰা আঁতৰাই আনিলেহেঁতেন থানাত বহি ভাল কৰি নেগোচিয়েট কৰিলেহেঁতেন ইমানখিনি টকাটো পাই গ'লহেঁতেন কিন্তু এটা কথা আমি লাহে লাহে বুজি পাব লাগিব যে এই 1.5-2 কোটি টকা 50 লাখ টকা 10 লাখ টকা আমি কাৰ কাৰণে ল'ম যাৰ জৰিয়তে আমাৰ পৰিয়ালটোৰ অৱস্থা ভাল হয় কিন্তু যেতিয়া ড্ৰাগছৰ অবাধ প্ৰজল ইয়াতে এভেইলেবিলিটিটো অবাধ হ'ব তেতিয়া মোৰ ল'ৰাটোৱে যে ড্ৰাগছ নাখাব তাৰ গ্যাৰেণ্টি কোনে ল'ব পাৰিব মোৰ ভাগিনজনে মোৰ ভতিজাজনে মোৰ ছোৱালীজনীয়ে মোৰ ল'ৰাটোৱে অৰ্থাৎ আমি যি টকা লৈ ড্ৰাগছ বজাৰত আহিব এৰি দিলো সেই ড্ৰাগছে যাৰ কাৰণে আমি এই টকাখিনি ল'লো সেই পৰিয়ালটো এদিন ড্ৰাগছৰ কবলত পৰি সেই টকা পইচা সুখ শান্তি আৰু শেষত নিজৰ পুত্ৰ আৰু কন্যাকো যে আমি আমাৰ জীৱনৰ পৰা হেৰুৱাই নেপেলাম তাৰটো কোনো গ্যাৰেণ্টি নাই গতিকে মানুহে বি খালে লগে লগে মৰে কিন্তু ড্ৰাগছ আদিৰ নামত টকা লোৱাৰ পিছত আমাৰো মৃত্যু হ'ব বাট দ্যাট উইল বি ইন এ স্লো প্ৰসেছ যে লাহে 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 এই ধৰণৰ আমাৰ পৰিয়াললৈকে এই ধৰণৰ ঘটনা আহি গৈ থাকিব সততা আৰু সাহসিকতা এই দুইটাই এই ধৰণৰ ঘটনাৰ পৰা সমাজক মুক্ত কৰিব পাৰে বৰসিং বে এজন হোমগাৰ্ড আমাৰ ডিজি হোমগাৰ্ড কাশ্যপ ডাঙৰীয়া ইয়াত উপস্থিত আছে আমি জানো যে হোমগাৰ্ডসকলে কি টকা পইচা পায় তেওঁলোকে কি ধৰণে জীৱন যাপন কৰে আৰু কিটো অৱস্থাত তেওঁলোক আজিৰ দিনতো আছে এজন হোমগাৰ্ডৰ কাৰণে টেম্পটেশ্যনৰ পৰা নিলগত থকাটো অত্যন্ত ডাঙৰ কথা আৰু অলপ অলপ বৰসিং বে ফ্ৰাষ্ট্ৰেশ্যনতো আছিলে কেইবাবাৰো পুলিচৰ ইণ্টাৰভিউ দিছে পুলিচত পোৱা নাই গতিকে এই টেম্পটেশ্যনটোৰ আকোৱালি লোৱা এইটো কোনো ডাঙৰ কথা নাছিলে আৰু বিশেষকৈ এটা দিন আছিল আজিৰ কথা নহয় আমাৰ কিছুমান নাকা পাৰ্টিত কিছুমান জিপছিত আমি হোমগাৰ্ড ৰাখোৱে এইটো কাৰণে যাতে ইউনিফৰ্মত থকা মানুহসকলে গৈ পইচাটো নুতুলে হোমগাৰ্ডজনে তুলি লৈ আহে আৰু হোমগাৰ্ডজনৰ চাকৰি গ'লেও এখন জিলাত চাকৰি গ'লে পিছত আৰু এখন জিলাত লগাই ল'ম এই ধৰণে এটা সিস্টেমত আমি হোমগাৰ্ডখিনিক ব্যৱহাৰ কৰি থকা আমাৰ এটা প্ৰৱণতাও আছিলে এনেকুৱা নহয় যে তেনেকুৱা নাছিলে বাট এই গোটেইবিলাকৰ মাজত বৰসিং বে সাহসিকতাৰ এটা উদাহৰণ আমাৰ সমাজলৈ আনি দিলে আজি মই এই ক্ষেত্ৰত ডেফিনেটলি আই নিড টু কংগ্ৰেচুলেট Superintendent of Police Karbi Anglong and his entire team অকল এইটো নহয় লাষ্ট 40 দিনত in Karbi Anglong under the leadership of Superintendent of Police বহুখিনি কাম from neutralizing militant organization drugs ধৰা পৰাৰ পৰা অপৰাধিক উদ্ধাৰ কৰাৰ পৰা বহুখিনি কাম কাৰ্বি আংলঙত হৈ আছে আৰু মই ভাবো যে এটা যেতিয়া লিডাৰশিপ থাকে তেতিয়া তলৰ মানুহখিনিও ডেফিনেটলি মোটিভেট হয়
বৰসিং বেৰ সাহসিকতাই অসম আৰক্ষীলৈ এটা নতুন বাৰ্তা পঠিয়াইছে। মই বৰসিং বেক অভিনন্দন জনাইছোঁ আৰু তেখেতক আজি আমি হোমগাৰ্ডৰ পৰা আৰক্ষী কনিষ্টবললৈ আমি নতুনকৈ নিযুক্তি দি গৌৰৱ অনুভৱ কৰিছোঁ।